হেল্ল' ৰাইজ নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছে। বলক আজি সিপাৰে মোৰ সৈতে ফুৰি আহোঁ। সিপাৰে মানে ক'ৰ কথা কৈছোঁ বুজি পাইছেনে? ব্ৰহ্মপুত্ৰৰ সিপাৰে মানে বগীবিলৰ সিপাৰে ঢকুৱাখানালৈ যাওঁ বলক। এইজনী মই গাড়ীত গৰমত অৱস্থা বেয়া আৰু ৰাস্তাটো দেখিছেনে কি ধুনীয়া সেউজীয়া, দূৰৈত পাহাৰ, আকাশত ডাৱৰখিনি একদম কপাহৰ দৰে লাগিছে। ৰাস্তাটো যে অলপো বৰ নোহোৱাকৈ পাৰ হৈ গ'ল দেই, কি ধুনীয়া। আৰু আহি ইয়াত ধেমাজি STC পালোহি। পৰিৱেশবোৰ সঁচাকৈয়ে ধুনীয়া আৰু গছ গছনি থাকিলে কিবা এটা এনেই মনটো ভৰি যায় নহয়নে? খুব ভাল লাগে। আৰু গৰমত এই অৱস্থা হ'লেও যাবতো লাগিবই, গৰম বুলি আৰু কামবোৰ নকৰাকৈ থাকিলে হ'বনে? আমি গাড়ীত গৈছোঁ যদিও অৱস্থা বেয়া। সেই মানুহকেইগৰাকীলৈ দেখি মোৰ ইমান বেয়া লাগিছে। কৰ্তব্যৰ কাৰণে কি কৰিব নালাগে মানুহে নহয়নে? ৰ'দত কিমান কষ্ট কৰি কাম কৰে। আৰু এয়া গাঁৱৰ দৃশ্য। গধূলিৰ সময় গৰু আহি ঘৰত সোমাইছেহি, হাঁহবোৰে গঁৰালত সোমাইছে। আৰু এয়া গৰু আনিবলৈ বুলি আমি পথাৰলৈ গৈছিলোঁ। খুব সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ নহয়নে? সেই আবেলিৰ সময়খিনিত একদম গাঁৱত থাকি কিবা এটা সাংঘাতিক ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ এটা এৰি চহৰত জানো মন বহে নহয়নে? সেইকাৰণে যিমান কামত ব্যস্ত থাকিলেও সপ্তাহৰ মূৰত বা মাহেকৰ মূৰত ঘৰলৈ মনত পৰে। এইখন পিছে মোৰ গাঁও নহয় বাৰু, মোৰ ঘৰ ঢকুৱাখানাত নহয়, মই শিৱসাগৰীয়ানহে। এয়া মোৰ লগৰ এজনীৰ ঘৰ আৰু সিহঁতৰ গাঁওখন প্ৰায় মোৰ নিজৰ গাঁৱৰ দৰেই লাগে আজিকালি, কাৰণ মই গৈ একদম অভ্যাস হৈ গ'ল। তেতিয়া মানুহবোৰ আপোন হৈ পৰে, গাঁওখন চিনাকি হৈ পৰে, নিজৰ দৰেই লাগে নহয়নে? আৰু এইখিনি মোৰ ঠাই খুব প্ৰিয়, খুব ভাল লগা। সিহঁতৰ ঘৰৰ সন্মুখৰখিনিয়ে ইমান ধুনীয়া, ভাবি চাওক গোটেই গাঁওখন যে কিমান ধুনীয়া হ'ব নহয়নে? মোৰ বাৰু গোটেই গাঁওখন ফুৰা হোৱা নাই, কিন্তু যোনখিনি ঠাই দেখিছোঁ খুব ভাল লাগে। আৰু সেইফালৰ ৰাস্তাখিনিও বহুত ভাল লগা নহয়নে? আৰু এই সৰিয়হ ফুলাৰ সময়ত যে আৰু যাব, চাৰিওফালে হালধীয়া, কেৱল হালধীয়া। বাকী এয়া মোৰ দৈনন্দিন জীৱনৰ কিছু অনুভৱ, কিছুখিনি সময় আজিকালি আপোনালোকৰ সৈতে ভগাই লওঁ। এয়া চাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বোৰত মৰম দিব বুলি মই খুব আশাবাদী। ভিডিঅ'টো যদি শেষৰলৈকে চাইছে তেতিয়াহ'লে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এয়া গধূলি অকণমানিজনীয়ে প্ৰাৰ্থনা কৰাৰ দৃশ্য।